Welcome back to my channel. Awesome vlog to guys. মই বৰ্তমান আছো খগৰাপা। তো গাইছ মই যাব ওলছিলো হোষ্টেল, কিন্তু বাছ মিছ হৈ গ'ল। এতিয়া হোষ্টেলৰ পৰা এতিয়া যাব লগা হ'ব ঘৰক। পাতাৰো গেল ঘৰক, মোক এৰি থৈ বোলো কৈছে কি তই যাই থাকিবি, কৈছে কি তই যাই থাকিবি, মই যাওঁ ঘৰক। মই ক'লো গাইছ এতিয়া মোৰ পেটটো মানে কেম্পা লাগি আছে আৰু অলপ বমি হোৱা সেইকাৰণে মই এতিয়া ঘৰক যাব ওলছোঁ। মাক মই কল কৰিছোঁ, মায়ে কৈছে কিয় তই আগতে নকলি, বাট গাইছ যাওঁ। আৰু গাইছ মই আজি এটা ধামাকাদাৰ কণ্টেণ্ট লৈছোঁ, মানে আজি মই লিভ খুজিম চবকে। মই ঘৰ যাই পাম না যিটো টকাত মই এইটো চাম আজি। তো গাইছ মোটামুটি 5 মিনিটমান খোজ কাঢ়িলোঁ। বৰ্তমান কোনো ৰখা নাই, মই মাতিছোঁ কিন্তু ৰখা নাই। এইটো চাই আছোঁ কেইটা ৰখাই কেইটা কি হয় চাই থাকক গাইছ। তো গাইছ ফাইনেলি এটা মানুহে ঢিলাকৈ পাই, এইটো মানুহ দেখিছেনে পালো তাক কিবাকৈ। Kita dapat lihat guys, lihat di sini guys. তো গাইছ খগৰাপাৰ মেডিকেল কলেজ আহি পালোঁ ফ্ৰীতে, মানে লিভ খুজি আৰু সেইটোৱে আজি চেলেঞ্জ নাই আমাৰ। আজি মানে কণ্টেক্ট ক্ৰিয়েট কৰি থাকিব লাগে না, এনেকৈ হ'লেও আজি আৰু কণ্টেক্ট ক্ৰিয়েট কৰি থাকিম। আৰু গাইছ এতিয়া বৰ্তমান আৰু এটা চাব লাগিব, এতিয়া ঘৰত গ'লে যাই পাব লাগিব না তাক গাইছ। তো গাইছ ই ৰিক্সাত উঠি ল'লোঁ আৰু ই ৰিক্সাত উঠি ল'লোঁ মানে ল'লোঁ এতিয়া গাইছ। এতিয়া ঘৰত যাই পালি হ'ল আৰু কিবাকৈ। তো গাইছ এই গৰম দেখছি না, বাপৰে বাপ অৱস্থা কাহিনী গেছি গাইছ। হাত ঘূৰিয়া পালোঁ মানে আৰু ঘৰ পালোঁ গাইছ। অলপ চাইকেল উঠি আহিলোঁ আৰু এতিয়া ফাদাৰ আহি আছোঁ ৰ'ব, কল কৰিছিল আৰু এতিয়া এই জীৱন আহি ঘৰক পালোঁ। ঘৰক পালোঁ মানে আৰু পালেই 5 মিনিট আৰু খোজ কাঢ়িম, তাৰপিছত ডাইৰেক্ট ঘৰ। এখন আমাৰ চিষ্টাৰ ঘৰৰ দৰং বুলি কয়, পুৰা খোজকাঢ়ি আহি আছোঁ দেখ। মানে আধা ৰাস্তা এতিয়া চাইকেলত আছিলোঁ দেখ। পাপাক লগ পালোঁ, পাপাই কিবা কৰিব গৈছোঁ ৰ'ব, লগ পাইছোঁ মই মানে। আৰু এফালে আমাৰ থিয়েটাৰ হেঙুল খামাই চামাই থৈ দিছে, কম উপায় নাই। একদিন কষ্ট কৰিলে একদিন সফল হওঁ আৰু কষ্ট কৰিলে কষ্টৰ পিছত সফলতা লুকাই থাকে, হয় না নহয় গাইছ? সুন্দৰ আৰু কৰাই পালোঁ। মাই ক'তে পাপাক এটা লগ পাইছোঁ, ইয়াতে লগ পাইছোঁ পাপাক। আজি ভিডিঅ'টো ইমান আছে, ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, জয় জুবিন দা, জয় অসম।